নমস্কাৰ আজি আৰু এটা ভিডিঅ'লৈ মই আপোনালোকক স্বাগতম জনাইছোঁ প্ৰথমতে মোৰ স্কিন কেয়াৰ কৰি লওঁ মুখত লিপছত মই ভেচলিন লগাওঁ আৰু মুখত এনেই ক্ৰীম এটা লগাই দিওঁ আৰু অলপমান এইটো মায়ে বনাই দিছে এল'ভেৰা আছে এইটোত কোকোনাট অইল আৰু জানো কিবা কিবি আছে আৰু এতিয়া মেইন টপিকলৈ আহোঁ এইকেইটা মই কেইটামান 4-5টা ষ্ট্ৰেচিং শোৱাৰ আগত মই কৰোঁ আপোনালোকেও কৰিব পাৰে কৰিলে ভাল হয় শোৱাৰ আগত ষ্ট্ৰেচিং আপোনালোকৰ যিমানো মাছলছত যদি কিবা টেনশ্যন আছে সেই টেনশ্যনটো ৰিলিভ হৈ যায় আৰু আপোনালোকৰ শোৱাৰ কোৱালিটিটো ইনক্ৰিজ হৈ যায় তাৰপিছত আপোনালোকে ৰিলেক্স ফিল কৰিব শোৱাৰ আগত আপোনালোকৰ ফ্লেক্সিবিলিটিটো ইমপ্ৰুভ হয় আৰু যোনটো কাৰণে আপোনালোকৰ পশ্চাৰ বেটাৰ হ'ব আৰু অ'ভাৰঅল ৱেলবিঙৰ কাৰণে বহুত ভাল হয় আজিৰ পৰাই কৰা ষ্টাৰ্ট কৰি দিয়ক লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব মই জানো নাপাহৰিব গুড নাইট